কাৰ্বি আংলং জিলা স্বাস্থ্য খণ্ডৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিক দায়িত্বৰ পৰা অপসাৰণৰ দাবী সামাজিক তথা ছাত্ৰ সংগঠন KSA, KFA, KSYC, KNA আৰু KYO। কাৰ্বি আংলং জিলা বন বিভাগৰ জৰিয়তে পৰিষদৰ কোষলৈ ৰাজহ সংগ্ৰহৰ সন্দৰ্ভত পৰ্যালোচনা সভাত সাংসদ হৰেণ সিং বেও কৰে অংশগ্ৰহণ। পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত পানী যোগান কেন্দ্ৰৰ নামত চূড়ান্ত প্ৰশাসন কাম নকৰাকৈ কেন্দ্ৰটোৰ 2 কৰ্মচাৰীয়ে লৈ আছে মাহিলী দৰমহা, এই অভিযোগ স্থানীয় ৰাইজৰ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰগজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধীনস্থ স্বাস্থ্য খণ্ডৰ ভাৰপ্ৰাপ্ত দায়িত্বত থকা কাৰ্যবাহী সদস্য খনসিং ৰংপিৰ বিৰুদ্ধে অভব্য আচৰণ তথা নীতি বহিৰ্ভূত কথা কোৱাৰ অভিযোগ উত্থাপন হৈছে। কাৰ্যবাহী সদস্যগৰাকীৰ বিপক্ষে এই অভিযোগ আনিছে ইংলংফো, KSA, KFA, KSYC, KNA আৰু KYO। সংবাদমেলযোগে এই কথা সদৰি সংগঠনকেইটিৰ নেতৃত্বই উক্ত সংবাদমেলত ব্যক্ত কৰে যে কাৰ্যবাহী সদস্য হৈ যি ধৰণৰ মন্তব্য কৰিব লাগিছিল বা তেওঁলোকক যি ধৰণৰ আচৰণ কৰিব লাগিছিল তেনে আচৰণ কৰা নাই, বৰং সাধাৰণ লোক এজনৰ দৰে টুলুঙা মন্তব্য কৰি COVID-19 কৰোনা তথা COVID-19ৰ বাবে কোৱাৰেণ্টাইন হৈ থকা লোকসকলক স্বাভাৱিক অৱস্থা অটুট ৰখাত প্ৰচেষ্টা আগবঢ়োৱা সংগঠন কেইটি কৰ্মকৰ্তাসকলক নিৰাশ কৰে। এনে দায়িত্বহীন কথাৰ গুৰুত্ব বুজি আচৰণ কৰিব নজনা নিৰ্বাচিত সদস্যগৰাকী পৰিষদৰ EMৰ গাদীত শুৱনি কৰা কোনো অধিকাৰ নাই। তৎক্ষণাত দায়িত্বৰ পৰা পদত্যাগ কৰিব লাগে বুলি দাবী জনাই যৌথ সংগঠনৰ নেতৃত্বই। Loss of faith to the Karbi Anglong Autonomous Council আৰু Karbi Anglong যিটো ইয়াত থকা মানুহক faith loss হোৱাৰ কাৰণে তাত সুচাইড কৰিব লগা হৈছে বুলি আমি ভাবোঁ। কাৰণ তেখেতসকলক যিমানখিনি নলেজ পাব লাগে, যিমানখিনি সহায় সহযোগিতা পাব লাগে সেইখিনি পোৱা নাই। তাৰ কাৰণে আমি হেল্পলাইনটো দিব লগা হৈছে নহয়। আৰু লগতে আমি যেহেতু কাৰ্বি আংলং যিটো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ এটা কমিটি হৈ আমি কাম কৰি আছোঁ, সেই কাম কৰি থকা অৱস্থাত যদি কোনোবাই কোনে হওক, ইভেন ইট মে বি পাব্লিক ৰিপ্ৰেজেণ্টেটিভছ, যদি ইয়াৰ সন্দৰ্ভত কোনোবাই যদি ডিষ্টাৰ্বেঞ্চ কৰে বা ইয়াত বেলেগ কথালৈ মিছলিড কৰিব বিচাৰে, সেইটো ডিজাষ্টাৰ মেনেজমেণ্ট ল'ড যিটো আণ্ডাৰ তেখেতক যিটো আমি এপিল কৰিছোঁ যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে এইটো ইনিচিয়েটিভ ল'ব লাগে বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে যদি এইটো ইনিচিয়েটিভ ল'ব লাগে, তেনেধৰণৰ EMক তাৰমানে ল' এণ্ড অৰ্ডাৰ আণ্ডাৰত তেখেতক বুক কৰিব লাগে বুলি আমি ডিমাণ্ড কৰিছোঁ। কোৱাৰেণ্টাইন চেণ্টাৰত আমি গৈ কিনি তাত মানুহবিলাক একো উৎপাত কৰি থকাৰ আমি ঠাণ্ডা কৰিব গ'লোঁ। তাত DC অফিচ নোৱাৰা কাম আমি কৰি দিলোঁ। DC অফিচ পৰা আমাক বহুত থেংকছ জনাইছে। এই কাম কৰাৰ ভিতৰতো এই মেডিকেল EM খনসিং ৰংপি ডাঙৰীয়াই আমাক ক'লে যে তোমালোকৰ এই পাব্লিচিটি কৰাটো এইবিলাক কাম বোলে, এইবিলাক কাম মূল্য নাই বুলি আমাক এনেকুৱা টাইপৰ কথা ক'লে। তেখেত কোন হ'লে তেখেত ফেলাৰৰ কাৰণে আমাক এই পৰ্যন্ত এডমিনিষ্ট্ৰেটিভবিলাক ল' এণ্ড অৰ্ডাৰ আৰু কাউন্সিলৰবিলাক নোৱাৰাৰ কাৰণে আমাৰ ছ'চিয়েল সংগঠনক আমাক মাতি আমাক মানে গোটেই গাঁৱত আমাক যাবলৈ পঠোৱাৰ পাছত আমি কাম কৰাৰ পাছত আমাক ভাল গুণ গোৱাব বুলি আমি ভাবিছোঁ, কিন্তু তেখেতে আমাক বেয়া গুণেই গালে, জাষ্ট তোমালোকৰ পাব্লিচিটিৰ কাৰণে বুলি ক'লে। তেখেত কোন হ'লে, তেখেত কি কৰিছে ইমান দিনৰ পৰা যদি তেখেত EM পোৱাৰ পৰা কোনটো সমষ্টিত কি কাম, কোনটো কোৱাৰেণ্টাইন চেণ্টাৰ তেখেতে কৈছে, কোনটো মেডিকেল চাব চেণ্টাৰত মেডিচিন এভেইলেবল আছে, কোনটো চাব চেণ্টাৰত ডক্টৰবিলাক আছে, ক'ত নাৰ্ছবিলাক আছে, একদম সেই ইনিচিয়েটিভ ল'ব নোৱাৰে। তাত টোটেলি ফেইলাৰ মেডিকেল EMত। আৰু আমাৰ কাৰ্বি ফাৰ্মাৰ্ছ এছ'চিয়েশ্যনৰ সভাপতি হয়, তেখেতে আমাক এটা কথা কোৱা আমি বৰ দুখ লাগিছে। বাৰে তেখেতে এভৰি ছ'চিয়েল সংগঠনক মিছবিহেভ কৰি থাকে, খালি নিজকে বহুত অভাৰ স্মাৰ্ট দেখায় আৰু নিজক বহুত জানা দেখায়। কিমানো জানে, অ'পেন চেলেঞ্জ কৰিছোঁ মই কাৰ্বি ফাৰ্মাৰ্ছ এছ'চিয়েশ্যনৰ পৰা, সন্মুখত আহক, মোৰ লগত কথা পাতক, মোৰ লগত কি ইংলিছ পৰা পাতিব না, হিন্দী পৰা পাতিব না, কাৰ্বি পৰা পাতিব না, যিকোনো পাতক, মই চেলেঞ্জ কৰিছোঁ এইটো মেডিকেল EMত। খালি অভাৰ স্মাৰ্ট কৰি থাকে, কামটো একো নকৰে, ভুকি থাকিলে নহয়।
টোটেলি প্ৰেক্টিকেলি নামিব লাগিব ফিল্ডত ষ্টেফান টেনৰ ৰিপৰ্ট কাপ নিউজ কাৰ্বি আংলং জিলাৰ অধীনস্থ বন বিভাগৰ জৰিয়তে সংগ্ৰহ কৰা ৰাজহক লৈ গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত সচিবালয় প্ৰেক্ষাগৃহত বন বিভাগৰ পৰা ৰাজহ সংগ্ৰহৰ সন্দৰ্ভত মুখ্য কাৰ্যবাহী সদস্যৰ অধ্যক্ষতাত অনুষ্ঠিত এই পৰ্যালোচনা সভাত উপস্থিত থাকে সাংসদ হৰেণ সিং বে পৰিষদৰ স্পীকাৰ লংকি টিমুঙৰ প্ৰমুখ বন বিভাগৰ বন সংৰক্ষক বিষয়াৰ লগতে বিভিন্ন এলেকাৰ বনাঞ্চলিকৰ বিষয়াসকল উল্লেখযোগ্য যে জিলা বন বিভাগৰ জৰিয়তে ৰাজহ সংগ্ৰহৰ সন্দৰ্ভত অনুষ্ঠিত এই পৰ্যালোচনা সভাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সামৰি তাৰে ওপৰত আলোচনা কৰা হয় বন বিভাগৰ জৰিয়তে ৰাজহ সংগ্ৰহৰ সন্দৰ্ভত আলোচনা SOPD 2019-2020 আৰু 2020-2021 অধীনস্থ আঁচনিৰ সন্দৰ্ভত আলোচনাকে ধৰি পৰ্যালোচনা সভাখনত জিলাখনৰ সীমা সমস্যা অবৈধ ভূমি আগ্ৰহণ আৰু সীমান্তৱৰ্তী এলেকাসমূহত বিভাগৰ জৰিয়তে গছপুলি ৰোপণ আদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা বিলোচনা কৰা হয় নিউজ টেক্স ৰিপৰ্ট কাপ নিউজ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত পানী যোগান আঁচনিৰ নামত বিভাগীয় চূড়ান্ত প্ৰশাসন প্ৰায় 3 বছৰ ধৰি কাৰ্বি আংলং জিলাৰ জনস্বাস্থ্য বিভাগৰ অধীনস্থ খেৰণি পানী যোগান আঁচনিৰ নামত ৰাইজে পোৱা নাই এটোপালো পানী খোৱা পানীৰ অভাৱত ৰাইজ হাহাকাৰ এয়া খেৰণিস্থিত পানী যোগান আঁচনিটোৰ এই দুৰ্গতি দেখি অসমীয়া প্ৰবঞ্চন এটালৈ আপোনাৰ নিশ্চয় মনত পৰিছে আছে কৰো নাপাই হাল হোৱাতকৈ নোপোৱাই ভাল হয় সম্পত্তি এই দশা হৈছে খেৰণি পানী যোগান আঁচনিৰ পানী যোগান আঁচনি আছে কিন্তু আঁচনিটোৰ পৰা যোগান নহয় পানী 1991 বিত্তীয় বৰ্ষতে এই আঁচনি ৰূপায়ণৰ কাম শুভাৰম্ভ কৰা হয় কেইবছৰমান ধৰি কিছু ঠিকেই থাকিলেও যোৱা প্ৰায় 3 বছৰ ধৰি খোৱা পানীৰ নামত স্থানীয় ৰাইজে আঁচনিটোৰ পৰা পোৱা নাই এটোপালো পানী যোগান দিব নোৱাৰা এই আঁচনিৰ কোনো কাম নথকাত কাৰ্যালয় কোনো কৰ্মচাৰী উপস্থিত নথকাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে মানুহৰ স্পৰ্শ তথা খোজ নপৰা সমগ্ৰ চৌপাশটোৱে কেনেকৈ বন লতিকাৰে ভৰি পৰি এক প্ৰকাৰ ঘন জংঘললৈ পৰিণত হৈছে পানী ভৰি নথকাত পানীৰ টেংক মামৰি ধৰি উৱলি প্ৰায় অৱস্থা হৈছে জানিব পৰা মতে পানী যোগানৰ কাম কাজ চোৱা চিতা তথা পানী যোগান প্ৰক্ৰিয়া অটুট থাকিবৰ বাবে 2 কৰ্মচাৰী আছে কিন্তু কাৰ্যালয় দীৰ্ঘদিন অনুপস্থিত থাকি মাহিলী দৰমহা মাত্ৰ উদৰস্থ কৰি থাকে নমস্কাৰ আজি এই ফিলাম্পিক PSC স্কিমত 1991 পৰা ইয়াত এষ্টাব্লিছ হৈছিলে প্ৰথম সময়ত 5 বছৰমান পানী খাবলৈ পাইছে পিছতো নাই স্কিম বেয়া হৈছে চৰকাৰৰ পৰা কোনো হেৰি নাই আহাৰ্য নাই ইয়াত যিকেইটা এপইণ্টমেণ্ট এমপ্লয় আছে সিহঁতক খালি ইয়াত থাকিব দিছে ইয়াত সিহঁতে থাকে পানী গাঁৱৰ মানুহে একটুপিও পানী খাব পোৱা নাই স্কিমৰ অৱস্থা চাওক পায় এয়া বৰ্তমান ইয়াত হেৰি কৰি আছে কিন্তু চৰকাৰৰ মই এইটো অনুৰোধ যাতে সোনকালে গাঁৱৰ মানুহে পানী খাবলৈ পায় শুদ্ধ পানী খাবলৈ পায় যাতে কোনো বেমাৰ নাপায় গাঁৱৰ মানুহে সেইকাৰণে মই চৰকাৰৰ অনুৰোধ কৰিছোঁ অতি সোনকালে এই কাম যাতে সমাপ্ত কৰি গাঁৱৰ মানুহ বিশুদ্ধ পানী খাবলৈ পায় যাতে ইমানকৈ মোৰ মন্তব্য সামৰিছোঁ নিউজ টেক্স ৰিপৰ্ট কাট নিউজ সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc.
Facilities and tools available are water tank, two-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Ganj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত আপুনি এতিয়াৰ পৰা ঘৰত বহি লাভ কৰিব পাৰিব আপোনাৰ পছন্দৰ খাদ্য সামগ্ৰী আপুনি বিচৰা যিকোনো ধৰণৰ সোৱাদযুক্ত খাদ্য আপুনি অনলাইন যোগে অৰ্ডাৰ দিয়া মাত্ৰ তৎক্ষণাত আপোনাৰ দুৱাৰ মুখত আহি ওলাব এই সেৱা ডিফুবাসীৰ ৰাজ্যক আগবঢ়াবলৈ সাজু হৈছে ৰেভেনাছে ই মাৰ্কেটিঙৰ ব্যৱস্থা সাজু হৈছে ডিফুৰ উপায়ুক্ত কলনীত আছে ইয়াৰ প্ৰধান কাৰ্যালয় চাৰ্কেল টিছো চাৰ্বিনং ৰংপিৰ সৌজন্যত ই মাৰ্কেটিং ৰেভেনাছে গ্ৰাহকৰ পছন্দৰ খাদ্য অৰ্ডাৰ দিয়া মাতেৰে চকুৰ প্ৰচাৰতে দুৱাৰ মুখত হাজিৰ হ'ব পছন্দৰ খাদ্যবিধৰ টোপোলা কাৰ্যালয় স্কুল কলেজ টিফিনৰ ব্যৱস্থা কৰি দিব নিমিষতে মাত্ৰ পছন্দৰ খাদ্য পাবলৈ ইচ্ছুক গ্ৰাহকে গুগল প্লে ষ্ট'ৰ আপেল এপ ডাউনলোড কৰি এপটোৰ জৰিয়তে অৰ্ডাৰ দিব লাগিব উল্লেখযোগ্য যে এই মাৰ্কেটিংখনৰ ইতিমধ্যে শুভ উন্মোচন কৰা হৈছে উন্মোচন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন তথা অৱসৰপ্ৰাপ্ত যুটীয়া সচিব হৰসিং তেৰণে মাৰ্কেটিংখনৰ সকলো ব্যৱস্থাপনাৰ ডিজাইন কৰে কৰহন তেৰণে আৰু মাৰ্কেটিংখনত উপদেষ্টা হিচাপে আছে জিৰৈ তেৰণে নিউজ টেক্স ৰিপৰ্ট কাট নিউজ বাংগালোৰত কৰ্মৰত যুৱক ৩ মহলাৰ পৰা পৰি প্ৰথমে গুৰুতৰ আঘাত তাৰ পিছত উন্নত চিকিৎসাৰ বাবে বাংগালোৰৰ জন ষ্টুৱাৰ্ট হস্পিটেলত চিকিৎসা প্ৰদান গুৰুতৰভাৱে আহত লংকিৰিৰ ৰংহাং নামৰ দুৰ্ভগীয়া যুৱক হস্পিটেলত প্ৰায় ৩ দিন ধৰি জীৱন মৃত্যুৰ সতে যুঁজি অৱশেষত অকাল মৃত্যুক সাৱটি লয় সুদূৰ বাংগালোৰৰ পৰা লংকিৰিৰ শৱদেহ ঘৰলৈ অনাৰ বাবে আৰ্থিকভাৱে দুৰ্বল লংকিৰিৰ পিতৃ মাতৃয়ে নিজ ঘৰলৈ লৈ অনাটো খুবেই অসম্ভৱ কথা আছিল কিন্তু এই অসম্ভৱ সম্ভৱ কৰি সহজ কৰি দিলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কোভিড সাহায্য পুঁজিৰ পৰা বাংগালোৰৰ পৰা অসমৰ স্বগৃহ কান্দুৰা লৈ অনাৰ বাবে এম্বুলেন্সৰ ভাড়াৰ বাবদ 1,85,000 টকা দি সহায় কৰিলে যাৰ বাবে লংকিৰিৰ দুৰ্ভগীয়া পিতৃ মাতৃ তথা আত্মীয় স্বজনে লংকিৰিৰ মৃতদেহ দৰ্শন কৰাৰ লগতে সামাজিক পৰম্পৰা অনুসৰি অন্ত্যেষ্টক্ৰিয়া কৰিবলৈ সুযোগ পালে ইয়াৰ বাবে লংকিৰিৰ পিতৃ মাতৃ তথা আত্মীয় স্বজনে অশেষ কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙক Dat Bangalore ni support leng long kiri
koson peni pu siden pulo masih jono na arang sida nda pu pandro saudara rong apa lepot ni ngaklong pen churu dili adak mama suku kleng bang kisung ke boy pen arang wana pachet heklong apa suri kardom dangpa jilo lapenon nili ning thepik ili tum karbi khaita ke thekere bang ko bang pidok piglo nili ning che thedam piglo nili gadagwa mas asupu akleng hemna chele long ro bangke ha bangalore rong nili supu akleng si nili akleng si asupu bangka hadak sido khala tum long ka cherap dum thek khala dak ili tum karbi lo char liya song klem bang ko bang phetum ka cherap dum thek pena job nili tum mosomar phan arang ta nili tum che thek long lo lapen aporte bhainia kleng phanta dak hem pachewan thek apot ala dak presiden ake hai lapen alang di long ka cherap dum kadok ka we tum phanta ningak long pen pardon nili pajir lo lapen alang di tum akai asu ta laan susi pathek parena laan susi ili tum akai phan kapre gadet long kedo dam tum phananta didi sore papidun thek nang lapen alang tumta lapen apart kapre gadet long ke padu dam thek dia phan nili hin pen lapen nili tum la hembang isi rong hang hem abin tung pen suri arna phan kardom pajiriklo lapen hiljume hang pitondo ডকপকাৰ পৰা জেমছ মলিকৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ